আজি দেখোন নিসংগতাই অশ্ৰু হৈ নিগৰিছে। অশ্ৰুৰ দুৱাৰ দলিৰে মৰম টুকুৰাবোৰ চকুলোৰ টোপাল হৈ বৈ আহিছে। তুমি লগা প্ৰতিটো পল এক অনুভূতি হৈহে ৰৈ গৈছে। নিশব্দতাৰ মাজে মাজে বৰণীয়া সপোনবোৰে ফাকু খেলিছে। তুমি লগা প্ৰতিটো অনুভৱে আজিচোন মোক জীয়াটো ভুগাইছে। তথাপিও কি কৰোঁ জানা? মনৰ জুপুৰিৰ পৰা ভঙা খিৰিকীখনেৰে জুমি চাওঁ আৰু অনুভৱ কৰোঁ তোমাৰ সুবাস। মাজনিশাৰ চৰাই কিৰিলিত গুঞ্জৰিত হৈ আহে কান্দোনৰ ৰোল। সঁচাকৈ সমস্ত শৰীৰৰ ওজনতকৈ যে চকুলোৰ ওজন বহুত বেছি, যাক ৰুধিব নোৱাৰি।